ইংৰাজী বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত যে কোনো পধ্যে যাতে অসমীয়া ভাষাটো সাইনবোর্ডত মানে আমি নাৰাখো এই কথা नोंथांमोना ससियेल मिडिया बा खौरांनि गेजेरजों नुदोंआनो जानांगौ जे आसाम आयेन आफादनि जिथु लग'आवहाय बर' रावखौ बोखारनाय मोनसे जिथु खौरां थिग बेखौ नोजोर बोनानै बनसुनिफ्राय क'क्राझार जिल्लायावहाय असमिया रावखौ खोमोरनाय दा मा जाखो थिग बेनि उनावहाय बनसुनिफ्राय फिन आरोबाव खौरां मेल नोंथांमोना नैबे भिडिअखौ नायोब्ला गोबां खोथा मिन्थिनो हागोन बिथांमोनाहाय मा फोरमायखो आरो मा बुंलांखो बेजोंनो लोगोसे आसाम आयेन आफादनि बुंथिगिरि मानगोनां रनजित बिथांनि खेंफोरथि मा बुंमारखो आरो मा जामारनायमोन जे थारैनो बर' रावखौ खोमोरनो नागिरमारदोंमोन नामा नोंथांमोना जुदि भिडिअखौ नायोब्ला मिन्थिगोन लोगोसे मानगोनां हेमन्त बिश्व शर्मा सारनि टुइट তো আমি গম পালোঁ যে বিধানসভাৰ আমাৰ অধ্যক্ষ সন্মানীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই যে আমাৰ যে লঘুৰ যে বড়ো ভাষাটো গুচোৱাৰ যি সিদ্ধান্ত এটা হেৰি কৰিছিলে এটা উঠাই লোৱা খবৰটো পাই আমি খুবেই আনন্দিত হৈছোঁ যে আমাৰ CM ছাৰো টেক্সট মেছেজত দিছে যে তেখেতেও মানে কোনো পধ্যে এইটো মানে নহয় বুলি তেখেতেও মানে টেক্সট মেছেজৰ জৰিয়তে আমাক ইনফৰমেশ্যন দিছে গতিকে আমি খুব ভাল পাইছোঁ যে যাতে আমাৰ বড়ো ভাষা 8th শিডিউলত যি অন্তৰ্ভুক্ত হোৱা যে লেংগুৱেজ সেই লেংগুৱেজটো যাতে আমাৰ যে পবিত্ৰ যি এছেম্বলি বিধানসভা এই মানে বিধানসভাত যাতে অন্তৰ্ভুক্ত হয় লগোই হওক বা আৰ্নাই হওক বা নেম প্লেটে হওক যে এইটো যাতে থাকে তাৰ বাবে আমি কিন্তু সেইবিলাক গুচোৱা বা মানে লঘুৰ পৰা মানে আঁতৰাব বিচৰা এনেকৈ শুনি আমি ইলেক্ট্ৰনিক মিডিয়াই হওক বা নিউজ মিডিয়াও শুনি আমি খুব মানে আমি দুখ পাইছোঁ যে আৰু ভৱিষ্যতে যাতে এনেকুৱা দুখবিলাক আমাক বড়োসকলক যাতে নিদিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ যে আমি আজি যে আমাৰ যে বিভিন্ন ঠাইত আমি যে বিভিন্ন জিলাত আমি ইনষ্ট্ৰাকশ্যন দিছিলোঁ যে কোনো পধ্যে যাতে অসমীয়া ভাষাটো সাইনবোৰ্ডত মানে আমি নাৰাখোঁ এই কথাটো আমি সিদ্ধান্ত লৈছিলোঁ কিন্তু আমি সদ্যহতে আমাৰ বিধানসভাৰ যি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই যি মানে আমাৰ যি দাবী এই দাবীটো মানি লোৱাৰ কাৰণে যে আমাৰ যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্তটো আমি উঠাই লৈছোঁ আৰু ভৱিষ্যতে যাতে নকৰে তাৰ বাবে কঠোৰ মানে আমি অনুৰোধ কৰিছোঁ আৰু লগতে আমি আমাৰ ডিষ্ট্ৰিক্ট যিবিলাক আমি ডিষ্ট্ৰিক্টসকলক আমি অনুৰোধ জনাইছোঁ সন্মানীয় সভাপতি সম্পাদক তেওঁলোকক আমি অলৰেডি আমি মেছেজৰ যোগেদি আমি ইনফৰমেশ্যন দিছোঁ যে কোনোপধ্যে যাতে এনেকুৱা কামবিলাক যাতে নকৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ গতিকে আমি যাতে আমাৰ এই 8th শিডিউল পোৱা যি ভাষা এই ভাষাটো যাতে আমাৰ অসমত যাতে সন্মান দিয়ে বা আশ্ৰয় আমি যাতে এই 8th শিডিউল পোৱা ভাষাখিনি যাতে অন্য জাতিবিলাকো যাতে গ্ৰহণ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আমাৰ কোনো অসমীয়া ভাষাৰ লগত আমাৰ বড়োসকলে কোনো আমাৰ শত্ৰুতা নাই যে আমিও অসমত থকা হিচাপে বা অসমীয়া জাতি হিচাপে আমিও সকলোৱে অসমীয়া ব্যক্তিসকলৰ লগত আমি সমানে জীয়াই থাকিব বিচাৰোঁ আমাৰ সাংস্কৃতিক আমাৰ ভাষা আমাৰ বিভিন্ন দিশত আমি উন্নতি বা আমি মানে শান্তিকে আমি জীয়াই থাকিব বিচাৰোঁ গতিকে আমাৰ কোনো অসমীয়া ভাষাৰ লগত বা অসমীয়া ব্যক্তিসকলৰ লগত আমাৰ শত্ৰু নাই এজন আমি বড়ো ব্যক্তি হিচাপে আমি যেনেকুৱা নিজৰ ভাষাক আমি ভাল পাওঁ পবিত্ৰ যি ভাষা আমি এই ভাষাটো কৈ আমি আনন্দ পাওঁ আৰু জন্মগতৰ পৰাই যিটো আমি বড়ো হৈ আহিছোঁ গতিকে বড়োৰ যি কালচাৰ আছে বড়োৰ যি ভাষা আছে সংস্কৃতি আছে গতিকে এই ভাষাক লৈ আমি জীয়াই থাকিব বিচাৰিছোঁ তো তাৰ কাৰণে যে বাৰম্বাৰ অনুৰোধ কৰাইছোঁ অসম চৰকাৰ বা মানে ভাৰত চৰকাৰ যে আমাক অন্তত খিলঞ্জীয়া হিচাপে ভালকৈ জীয়াই থাকিব বিচাৰোঁ মানে যাতে দিয়ে তাৰ বাবে আমি অসম চৰকাৰক বা ভাৰত চৰকাৰক আমি সকলো মানে ইণ্টেলেকচুৱেলসকলক আমি কঠোৰ আমি আহ্বান জনাইছোঁ যে আজি আমি দেখিছোঁ যে বড়োসকলৰ যি সমস্যাবিলাক এই সমস্যাবিলাক যাতে আমাৰ অসম চৰকাৰে ভাল চকুৰে যাতে চায় যেনেকুৱা চুক্তি হ'ল BTR চুক্তি হ'ল আজি বড়োসকলৰ যি NDP সকলৰ যি সমস্যা
এই সমস্যাটো শীঘ্ৰে সমাধান কৰিব লাগে আমি বিচাৰোঁ যিমানখিনি বড়োসকলৰ সমস্যা আছে এই শান্তিকে যাতে আমাৰ পৰিৱেশ গঢ়ি তুলিব পাৰে তাৰ কাৰণে যদি এজন চুক্তিকাৰী হোৱাৰ পিছত যে ৰঞ্জন দৈমাৰী বা অন্যান্য কেডাৰবিলাকে যদি জীয়ালে থাকিব লগা হয় তো এইটো কি কথা যে বিটিয়া চুক্তি হোৱাৰ পিছত যে জেলত থকাটো কি যুক্তিৰ কথা হ'ল গতিকে আমি বিচাৰোঁ শান্তি পৰিৱেশ গঢ়াৰ স্বাৰ্থত যাতে অসম চৰকাৰ বা যি মানে চৰকাৰত যিখিনি মানে MLA হওক মন্ত্ৰী হওক তেওঁলোকে এই কথাটো চিৰিয়াছলি ল'ব লাগে আৰু এই জনগোষ্ঠীয়ে উন্নয়নৰ কাৰণে যিখিনি তেওঁলোকে সা সুবিধা আমাক দিব লাগে যোগান ধৰিব লাগে সেইখিনি অন্তত তেওঁলোকে ভাল চকুৰে চাব লাগে মানে প্ৰত্যেকটা ক্ষেত্ৰতে যে বড়ো জাতিৰ ওপৰত যাতে পলিটিক্স যাতে নিখেলে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ কাৰণ আমাৰ জাতীয় নিজৰ সাংস্কৃতিক মানে কালচাৰখিনি লেংগুৱেজখিনি জীয়াই ৰাখিবৰ কাৰণে সকলোৱে যাতে মানে চেষ্টা মানে কৰি আহিছে তো তাৰ বাবে আজি এই মানে জীয়াই থাকিবৰ কাৰণে আজি সংগ্ৰাম কৰিব লগা হৈছে আজিৰ তাৰিখতো যে আমি এনেকুৱা ক'ব বিচাৰিছোঁ যে আমি আন্দোলন নকৰিলে একোৱেই নাপায় খালি আন্দোলন যে আলোচনাৰ মাজত কিয় সমস্যা সমাধান নকৰে আলোচনাৰ মাজত সমস্যা সমাধান কৰক যে আমি দেখিছোঁ এতিয়া মাটি বাৰীৰ যি সমস্যাবিলাক 6 শিডিউল পোৱাৰ পিছতো এই যে মাটিৰ সমস্যা আদানীক দিয়া ক'ৰবাত APDCL থ্ৰুৱেদি মাটি কাঢ়ি লৈ যোৱা এনেকুৱা সমস্যাবিলাক যাতে আমি শুনিবলৈ আমি ইচ্ছা নাই গতিকে 6 শিডিউলৰ যি ট্ৰাইবেল বেলেন্স ব্লকত যিখিনি মাটি আছে যাতে এই মানে আমিও এই দিনতে যেটো ট্ৰাইবেল বেলেন্স ব্লক দি গৈছে যে 6 শিডিউল যেটো BTC চুক্তিৰ মাজেদি আমি পাইছোঁ গতিকে এই সমস্যাবিলাক যাতে নকৰে ক্ৰিটিকেল যাতে নকৰে আমি সিধা আমি জাতি মানে বড়ো জাতিয়ে খুব সিধা মানুহ আমি ক্ৰিটিকেলটো আমি নুবুজো আমি বুজি নাপাওঁ গতিকে অনুৰোধ কৰিছোঁ অসম চৰকাৰক যে আমাৰ ওপৰত যাতে পলিটিক্স যাতে আমাক নকৰে তাৰ বাবে কঠোৰ অনুৰোধ কৰিছোঁ যে আমাৰ আজি যিখিনি আমি সাইনবোৰ্ডত মানে কিছুমান দোকান পোহৰত আমি মুচিছিলোঁ যে এই দোকান পোহৰৰ তেওঁলোকে যাতে মানসিকভাৱে যাতে তেওঁলোকে দুখ নাপায় তাৰ কাৰণে আমি তেওঁলোকৰ যি দোকানৰ যি মুচিছিলোঁ আমি সেইটো পুনৰ মানে তেওঁলোকক যাতে মানসিক মানে স্বাৰ্থত আমি তেওঁলোকক আকৌ পুনৰ বনাই দিম সেইটো আমি কথা দিছোঁ যে যাতে পুনৰ গভৰ্ণমেণ্টে যাতে আমাক দুখ নেদে সেইটো বাৰম্বাৰ অনুৰোধ কৰিছোঁ আৰু সকলো অসমৰ যিখিনি বাসিন্দা যাতে আমাৰ মাজত সাম্প্ৰদায়িকভাৱে যাতে এইটো ধৰি নলয় তাৰ বাবে অনুৰোধ জনাই মোৰ বন্ধুৰ তৰফৰ পৰা সকলোকে ধন্যবাদ সেই দুটা বিষয় হৈছে কি যে যোৱাকালি আমাৰ যি জেনেৰেল পাৰপাছ কমিটিৰ মিটিং অৰ্থাৎ জেনেৰেল পাৰপাছ কমিটি মানে হৈছে কি সাধাৰণ কাৰ্য উদ্দেশ্য সমিতি আৰু সেই সাধাৰণ কাৰ্য উদ্দেশ্য সমিতিৰ যোৱাকালি সভা অনুষ্ঠিত হৈছিলে আৰু সেই সভাত আমাৰ উপস্থিত আছিলে মোৰ লগতে উপস্থিত আছিলে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ পীযুষ হাজৰিকা মন্ত্ৰী কেশৱ মহন্ত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰী কমলেক্ষ দেৱ পুৰকাষ্ট চক্ৰধৰ গগৈ ডক্টৰ জয়প্ৰকাশ দাস শোভাৰাম বসুমতাৰী শ্ৰী বিকন চন্দ্ৰ দাস এই 9জন উপস্থিত আছিলে আৰু এই 9জনীয়া সভাত যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া ইংৰাজী বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই 3টা লেংগুৱেজৰ লগতে আমি হিন্দীটো কালি নতুনকৈ আমি ইণ্ট্ৰডিউচ কৰিছোঁ আৰু যিহেতু এটা সিদ্ধান্ত তেনেকুৱা লোৱাৰ আগে আগে জেনেৰেল পাৰপাছ কমিটি মিটিং মাতিব লাগে গতিকে আমি এতিয়া আপোনাৰ বিধানসভাৰ ভিতৰত তাত মানে পূৰ্বতে আছিল 3টা লেংগুৱেজ আছিলে হিন্দীটো নাছিলে আৰু যেহেতু হিন্দী এটা ৰাষ্ট্ৰভাষা গতিকে ৰাষ্ট্ৰভাষাক আমি সন্মান সকলোৱে জনোৱা উচিত যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ আৰু এই 4টা ভাষাৰ আমাৰ যি পূৰ্বতে যি নামাকৰণ আছিলে ALA TV বুলি আমাৰ নামাকৰণ আছিলে
ALA টিভিটো আমি অসম বিধানসভা টিভি বুলি আমি নামাকৰণ কৰিছোঁ। প্ৰথমতে আছিলে ALA লাইভ। ALA লাইভ বুলি ক'লে এইটো ক'ৰ পৰা আহিলে কি আহিলে সাধাৰণ মানুহে একো গম নাপায়। ALA লাইভ বুলি লিখা থাকে তাতে। সেইকাৰণে আমি কৈছোঁ কি এইটো অসম বিধানসভা আমি টিভি বুলি আমি নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ এইটো, আৰু এইটোও কালি জেনেৰেল পাৰ্পাছ কমিটিৰ সভাত অনুমোদন লোৱা হৈছে। আৰু এইটোতো আমাৰ যি 4টা লেংগুৱেজ, 4টা লেংগুৱেজৰে যি আমাৰ স্কলিং ট্ৰলিংবোৰ যিবোৰ আহি থাকে, তাতো 4টা লেংগুৱেজতে, পূৰ্বতে 3টা লেংগুৱেজত আছিলে, এতিয়া 4টা লেংগুৱেজতে হ'ব। 3 নম্বৰ আছিলে কি যে আমাৰ যিটো লগটোতো আমাৰ যি পূৰ্বতে 3টা লেংগুৱেজ আছিলে, আৰু এইবাৰ তাতো 4টা লেংগুৱেজ থাকিব। গতিকে এইখিনি মই আপোনালোকক জনোৱাৰ কাৰণে মই ইয়াতে আপোনালোকক মাতিছিলোঁ যে নতুনকৈ হিন্দীটো আমি ইণ্ট্ৰডিউচ কৰিছোঁ, বিশেষ একো নাই। नोंथांमोना जुदि भिडिअखौ जोबजासिम नायदोंब्ला इसेबाबो मिथिदों आरो बुजिदों जानांगौ जे बनसुनिफ्राय मा फोरमायलांखो आरो मा बुंलांखो, मानि थाखाय असमिया रावखौ खोमोरनाय जादोंमोन आरो दा मा फोरमायखो। बेजोंनो लोगोसे आसाम आयेन आफादनि बुंथिगिरि बिथां मानगोनां रन्जित दास बिथाङाबो फारि फारि फोरमायलांबाय आरो जे बिथाङा फोरमायनाय बायदिब्ला गोदानै हिन्दी रावखौ सोसननाय जागोन होननानै फोरमायदों। बेयावहाय बर' रावखौ बोखारनाय जानाय नङा होननानै बुंनाय जोङो नुनो मोन्दों। बेजोंनो लोगोसे आसामनि CM मानगोनां हेमन्त बिश्व शर्मा साराबो गावनि ससियेल मिडिया पेजनि गेजेरजोंहाय टुइट खालामनानै बुंदों जे आसाम आयेन आफादनि जिथु लग'आवहाय बर' रावखौ बोखारनायनि जेबो थांखि लायाखै होननानै बिथाङा फोरमायनाय जोङो नुनो मोन्दों।